যে ১৭০০ৰো অধিক বিদ্যালয় প্ৰাথমিক বিদ্যালয় বন্ধ হ'ব, বন্ধ হোৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কি গোটেই কথাটো? চাওক, এইটো শিক্ষা ক্ষেত্ৰ বুলি আমাৰ যিখন আঁচনি, সেই আঁচনিখনৰ অধীনত ক'ৰবাত একেটা কেম্পাছৰ ভিতৰতে চলি থকা দুখন স্কুল বা খুব কম দূৰত্বৰ ভিতৰত থকা দুখন বিদ্যালয়, য'ত ছাত্ৰ ছাত্ৰী পৰ্যাপ্ত পৰিমাণে ছাত্ৰ ছাত্ৰী নাই, এনে বিদ্যালয়সমূহ একত্ৰীকৰণ কৰি দিয়া হৈছে। যোৱা মে' মাহতে আমাৰ এটা অৰ্ডাৰ ওলাইছিল। তেতিয়া আমি জিলাসমূহৰ পৰা সৰ্বমুঠ প্ৰস্তাৱ পাইছিলোঁ ২,১১৪টা। তাৰে ভিতৰত ১,৭১০টা প্ৰস্তাৱ সকলো দিশ স্ক্ৰুটিনি কৰাৰ পাছত সেইখিনিত চৰকাৰে অনুমোদন জনায় আৰু তাৰ প্ৰক্ৰিয়াটো এতিয়া চলি আছে। গতিকে বিদ্যালয়সমূহ আমি সকলোৱে জানো, মই বাৰে বাৰে কৈ আছো যে যিমান সংখ্যক আমাক বিদ্যালয় লাগে, বিশেষকৈ প্ৰাথমিক খণ্ডত, তাতকৈ বহুত বেছি বিদ্যালয় আছে। ১ কিলোমিটাৰৰ ভিতৰত ২০০-৩০০ মিটাৰ ডিষ্টেঞ্চৰ ভিতৰত একাধিক বিদ্যালয় আছে। বিদ্যালয়সমূহ লগ লগাই দিয়া হৈছে। লগ লগাই দিয়াৰ ফলত আমি এতিয়া ছাষ্টেইনেবল নাম্বাৰ অফ ছাত্ৰ ছাত্ৰী পাম। অন্যথা আপুনি ৮জন ছাত্ৰ ৯জন ছাত্ৰৰ বিপৰীতে কেনেকৈ আপুনি শিক্ষক দিব? আৰু ওচৰা-ওচৰিকে ছিংগুল ডিজিট বা খুব কম সংখ্যক ছাত্ৰ ছাত্ৰী লৈ পেলাই ২খন-৩খন বিদ্যালয় চলি থকাৰ কোনো যুক্তি থাকিব নোৱাৰে। এতেকে এই শিক্ষা ক্ষেত্ৰ আঁচনিখনৰ জৰিয়তে ছেম কেম্পাছ বা খুব কম দূৰত্বৰ ভিতৰত থকা নগণ্য সংখ্যক ছাত্ৰ ছাত্ৰী সেই বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হৈছে। আৰু মই ভাবোঁ যে একত্ৰীকৰণৰ তলৰ স্তৰত মইতো গাঁৱে ভূঞে ঘূৰিয়ে আছো, ৰাইজৰ কোনো আপত্তি নাই, ৰাইজে আদৰণি জনাইছে আৰু ৩০০মান প্ৰপ'জেল আমি পৰীক্ষা কৰি আছো। সেইখিনিৰ বিপৰীতেও আমাৰ অৰ্ডাৰ এটা আমি খুব সোনকালে কৰিম। কিন্তু ৰেচনেলাইজেশ্যনটো কৰাৰ পাছত বা এই এমালগেমেশ্যনটো কৰাৰ পাছত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাম কৰিব পাৰোঁ। এতিয়া বহু ঠাইত এই কথাখিনি স্পষ্ট নোহোৱাৰ কাৰণে পঞ্চায়তে ক'ৰবাত বিদ্যালয় এখন বনাই দিছে। ছাত্ৰ ছাত্ৰী তেওঁলোকে চোৱা নাই যে তাত ছাত্ৰ ছাত্ৰী আছে বা নাই। সেই বিদ্যালয়খন নিজে নিজেই বন্ধ হৈ গৈছে ছাত্ৰ ছাত্ৰীৰ অধীনত। চৰকাৰৰ পইচাটো তাত অপচয় ঘটিছে। গতিকে এতিয়া আমি পঞ্চায়ত, বিভিন্ন অট'নমাছ কাউন্সিল, আমাৰ সমগ্ৰ শিক্ষাৰ পুঁজি, SOPDৰ পুঁজি, RIDFৰ পুঁজি, এই সকলোৰে এটা সমন্বিত এপ্ৰ'চ লৈ আমি প্ৰাথমিক খণ্ডৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ পৰিকল্পনা কৰিছো। আন্তঃগাঁথনি উন্নয়নৰ কামটো আমি আৰম্ভ কৰিব নোৱাৰিম যদি আমাৰ শিক্ষা ক্ষেত্ৰ আঁচনিখনৰ ৰূপায়ণ নহয়। দ্বিতীয় এটা, আমি প্ৰত্যেক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে আৰু লগতে শ্ৰেণী কোঠা অনুপাতে আমি শিক্ষক শিক্ষয়িত্ৰী দিব বিচাৰিছো। এতিয়া বহুতে কয় যে প্ৰাথমিক বিদ্যালয়ত 5টা শ্ৰেণী থাকে, 5জন শিক্ষক থাকিব লাগে। কিন্তু ৰাষ্ট্ৰীয় আমাৰ শিক্ষাৰ অধিকাৰ আইনতো আছে, মিনিমাম যদি 30 ষ্টুডেণ্ট হয় আমি 2জন শিক্ষক দিব লাগে। এতিয়া 2জন শিক্ষক আমি সেই মিনিমাম ক্ৰাইটেৰিয়াত গৈছো। 30 গৰাকী ছাত্ৰ ছাত্ৰী আছে, আমি 2জন দিছো। কৈছে আমাক 5জন শিক্ষক দিব লাগে। 5জন যদি শিক্ষক দিওঁ তেনেহ'লে PTR-টো হৈ যাব প্ৰতি 6জন ছাত্ৰৰ বিপৰীতে এগৰাকী শিক্ষক, যিটো আজিৰ তাৰিখত সম্ভৱপৰ নহয়। কিন্তু কাইলৈ যদি আমি মাৰ্জাৰৰ জৰিয়তে তাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 60 হৈ যায়, তাতে শিক্ষকৰ সংখ্যাটো বাঢ়ি যাব। এখন বিদ্যালয়ত 2গৰাকী শিক্ষক আছে, আন এখনত 3গৰাকী শিক্ষক বা শিক্ষয়িত্ৰী আছে। দুইখনক যেতিয়া একেলগ কৰিছো, ছাত্ৰ ছাত্ৰীৰ সংখ্যাটোও বাঢ়িছে, শিক্ষকৰ সংখ্যাটোও বাঢ়িছে। এতেকে PTR মেইনটেইন কৰি শিক্ষক শিক্ষয়িত্ৰী দিব পৰা অৱস্থাটো তেতিয়াহে হ'ব যেতিয়া আমাৰ এই শিক্ষা ক্ষেত্ৰ আঁচনিখন ৰূপায়ণ হ'ব। গতিকে শিক্ষা ক্ষেত্ৰ আঁচনিখনৰ প্ৰতি মই ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছো। ক'ৰবাত যদি কোনো বৰেণ্য ব্যক্তিৰ নাম জড়িত হৈ আছে, বৰেণ্য ব্যক্তিগৰাকীৰ প্ৰতি এতিয়া আমি বিদ্যালয়খন ধ্বংস কৰি তেখেতক আমি অপমান কৰি আছো, তেখেতৰ নামটো আমি সংৰক্ষণ কৰি ৰাখিব লাগে, বিদ্যালয়খনৰ লগত জড়িত কৰিব লাগে, সেইটো আমি কৰিব পাৰো। তাত আমাৰ কোনো আপত্তি নাই। আমাৰ প্ৰস্তাৱ আহিলে আমি বৰেণ্য ব্যক্তিৰ নাম সংৰক্ষণ কৰাৰ আমি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু মূল কথাটো হ'ল যে এটা ছাষ্টেইনেবল বহনক্ষম সংখ্যা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বিদ্যালয়খনত থাকিব লাগিব। তেতিয়া আমি শ্ৰেণী অনুযায়ী শিক্ষক সেই বিদ্যালয়খনত দিব পাৰিম। এইটোৱে মূল অবজেক্টিভ বা লক্ষ্য উদ্দেশ্য এই শিক্ষা ক্ষেত্ৰ আঁচনিখনৰ।